তেখেতেতো বিটিআৰৰ নহয়। प्रमोद बर'जों दैदेन जानाय बिटिआर सरकाराव साख्रिनि बेले बेजे थासारि। बिटिसिनि कन्ट्राक्टर गौतमनि गाहाय नेहाथारि बिक्रम दैमारिनि गोख्रों बिबुंथि। बियो बिटिसिनि मानसि नङा, धुबुरी जिल्लानिसो। बियो बोरै एपइन्टमेन्ट अर्डार मोनखो? তেখেতৰ কোনো বিটিআৰৰ বাসিন্দা নহয়, কেনেকুৱা এপইন্টমেন্ট পালে? सिलेक्शन लिस्टआव बिनि मुं गैया, बियो बोरै जइनिं जानो मोनखो? তাক চালো তেখেতেতো বিটিআৰৰ নহয় আৰু লিখা আছে বিটিআৰৰ হ'ব লাগে বুলি। তেখেতে কোনো বিটিআৰৰ এই ৰেচিডেণ্ট নহয়, তেখেতে কেনেকুৱা জইনিং কৰিব পাৰিলে? एडभार्टाइजनि अर्डार लेखायाव लिरनाय दं, जाय इन्टारभिउ होगोन बियो बिटिआरनि सुबुं जानांगौ। नै लेखाया बिनो। ইনষ্ট্ৰাকশ্যনে আছে যে বিটিআৰ হ'ব লাগে বুলি, যদি স্পষ্টকৈ লিখা আছে যে বিটিআৰৰ হ'ব লাগে বুলি। এইবোৰ কি? खामानि दामानि मावनायफोरावबो बायजोनि माब्लाबा गवालपारा, धुबुरी, दिल्ली, गुवाहाटी, बिलासिपारा मानो इसिबां नासयदों बिटिसिनि रायजो राजाफोरखौ आसाम सोरखारा? গোটেই বস্তু ছিষ্টেমটো যদি বাহিৰৰ পৰাই হৈ থাকে, বাহিৰৰ মানুহ সোমাই থাকে, কণ্ট্ৰেক্টৰৰ কাম হ'লেও বাহিৰৰ ধুবুৰী বিলাসীপাৰাৰ, কোনোবা গেষ্ট হাউচৰ ৰিপেয়াৰিং হ'লেও কোনোবা ধুবুৰী বিলাসীপাৰা গুৱাহাটীৰ, কোনোবা এই ছাপ্লাই দিলেও বাহিৰৰ গুৱাহাটী, দিল্লী, মুম্বাই, কোনোবা যোৰহাটৰ ঠিকাদাৰ সোমাই। গোটেই ছিষ্টেমত চাকৰি হ'লেও বাহিৰৰ, গোটেই অফিচাৰ হ'লেও বাহিৰৰ আনি পেলাই ভৰ্তি কৰাব। গোটেই বস্তু যদি বাহিৰত কৰিলে বিটিআৰৰ কি পাব? আহিছোঁ হৰিচিংগা চাৰ্কল অফিচৰ, আমাৰ টংলা পৰে। অহাৰ মেইন উদ্দেশ্য হ'ল যে যোৱা 20 অক্টোবৰৰ 2023 অক্টোবৰৰ বিটিচিৰ পৰা 22টা পষ্টৰ একটা এডভাৰ্টাইজ ওলাইছিল। মিছন বৈষমতী নামাকৰণ দি ফালে বিটিচি ছেক্ৰেটাৰিয়েট অফিচে এইখন এডভাৰ্টাইজ ওলাইছিল। তাতে বিভিন্ন ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছিল। একটাহে টাৰ্ম এণ্ড কণ্ডিশ্যনটো মই আপোনালোকৰ মাজত ক'ব ওলাইছোঁ। একটা হ'ল যে 8 নম্বৰত আছে, হি শুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ বিটিআৰ। যোনে এই 22টা পষ্টৰ কাৰণে এপ্লাই কৰিব, ইণ্টাৰভিউৰ কাৰণে তেখেতসকলে হ'ব লাগিব বিটিআৰৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট, মানে বিটিআৰৰ থকা ব্যক্তি, ষ্টুডেণ্ট বা এই ব্যক্তি হ'ব লাগিব, এইটো ইয়াতে কোৱা হৈছে। কিন্তু আচৰিত ভাৱৰ এটা ঘটনা হৈ গ'ল যে এই টংলা চাৰ্কল অফিচত, হৰিচিংগা চাৰ্কল অফিচ টংলাত এজন ধুবুৰীৰ ৰাফিকুল ইছলাম বুলি এজন ব্যক্তিয়ে অপাৰেটৰ ডাটা এণ্ট্ৰিত জইনিং কৰিছে। তাক চালোঁ তেখেতেতো বিটিআৰৰ নহয় আৰু লিখা আছে বিটিআৰৰ হ'ব লাগে বুলি। প্ৰশ্ন উঠিল যে এইখিনি গাঁতি বস্তুত চাই পেলাই মই গম পালোঁ যে এই যে তাত তেখেতৰ যিটো অৰ্ডাৰ, এপইণ্টমেণ্ট অৰ্ডাৰ, তাতে লিখা আছে যে 187 বিটিচি /LR 187 2023 পাৰ্ট 3ত তেখেতক টেম্পৰাৰী এংগেজমেণ্ট টেকনিকেল ছাপৰ্ট ডাটা এণ্ট্ৰিত এপ্ৰুভ কৰা হৈছে বুলি এই ফাইলত কোৱা আছে বা লিখা আছে বুলি তেখেতসকলে অৰ্ডাৰটো ওলাইছে। তাৰপিছত মই বিটিচিত চাই পেলাই তেখেতৰ ফাইলটো চালোঁ, 187 পাৰ্ট 3 ফাইলটো চালোঁ, কিন্তু তেখেতৰ শফিকুল ইছলামৰ কোনো তেনেকুৱা ডকুমেণ্টছ এপ্ৰুভ কৰা ফাইল নাই। তাৰপিছত মই চালোঁ সঁচাকৈ কোনে কোনে মেৰিট লিষ্ট আছে, কোনে কোনে ইণ্টাৰভিউ পাছ কৰিছে, এইখিনি গোটেইখিনি চালোঁ। তাতে 22জন যিটো পষ্ট আছিল, 22টা পষ্টে এতিয়া ফিল আপ হৈ গ'ল। এতিয়া নতুনকৈ এই শফিকুল ইছলাম যিহেতু ধুবুৰীৰ হয়, তাক কোনে আনিছে? এই শফিকুল ইছলামৰ কোনো ভুল নাই, তেখেতৰ নিশ্চয় কোনোবা আনিছে। গেৰাণ্টি লৈ পেলাই মই কৰাই দিম, মই এই যিমানখিনি ইনষ্ট্ৰাকশ্যনত বিটিআৰ হ'ব লাগে বুলিও লিখা থাকিলেও তেখেতক কোনোবা নিশ্চয় কৈছে যে মই আপোনাক জইন কৰাই দিম, আপোনাক মই এপইণ্টমেণ্ট দি দিম, আপুনি জইন কৰক টংলা বা হৰিচিংগা চাৰ্কল অফিচত, নিশ্চয় কোৱা হৈছে। তেখেতৰ ভুল নাই, আমাৰ কোনো হেৰি নাই, আপত্তি নাই। কিন্তু ইনষ্ট্ৰাকশ্যনত ডাইৰেক্ট লিখা আছে, স্পষ্ট লিখা আছে যে তেখেতে বিটিআৰৰ বাসিন্দা হ'ব লাগিব, বিটিআৰৰ ব্যক্তি হ'ব লাগিব বুলি লিখা আছে। এতিয়া চাওক, প্ৰমোদ বড়ো ছাৰ তেখেতে কৈছিল যে আমি কোনো ইলিগেল কাম নকৰোঁ। এইটো ইলিগেল হৈছে নে হোৱা নাই? তেখেতৰ কোনো বিটিআৰৰ বাসিন্দা নহয়,
কেনেকুৱা এপইণ্টমেণ্ট পালে তেখেতে কোনো বিটিআৰৰ এই ৰেচিডেণ্ট নহয় তেখেতে কেনেকুৱা জইনিং কৰিব পাৰিলে নিশ্চয় ইয়াৰ আগত বা পিছত কোনোবা ব্যক্তি আছে তেখেতসকলক আমি বিচাৰিব লাগিব মই বিচাৰিম আৰু মই আজি ক'ম যিটো ইনষ্ট্ৰাকশ্যনেই আছে যে বিটিআৰ হ'ব লাগে বুলি তাৰ কাৰণে মই ক'ম তেখেতৰ এপইণ্টমেণ্ট কেঞ্চেল হ'ব লাগে আৰু তাতে বিটিআৰৰ মানুহ ইনক্লুড হ'ব লাগিব এইটো মই ক'ব বিচাৰিছোঁ তেখেতে এই নিউজটো দেখা পালে দুখ পাব কিন্তু তেখেতৰ কোনো দুখ নাই কোনোবা নিশ্চয় আনিছে তেখেতৰ কোনোবা আনি পেলাই জইনিং কৰাই দিছে এতিয়া মই বিটিআৰ বাকী ক'ব ওলাইছোঁ এতিয়া চাওক এইটোতো ইলিগেল ইমান মুছলিমেই হওক আদিবাসীয়ে হওক অসমীয়াই হওক হাৰচায়ে হওক বড়োৱে হওক বিটিআৰৰ মানুহ আছে এই ধুবুৰী মানুহ কেনেকৈ আহিলে এই আমাৰ বিটিআৰত যদি স্পষ্টকৈ লিখা আছে যে বিটিআৰৰ হ'ব লাগে বুলি এইবোৰ কি গোটেই বস্তু ছিষ্টেমটো যদি বাহিৰৰ পৰাই হৈ থাকে বাহিৰৰ মানুহ সোমাই থাকে কণ্ট্ৰেক্টৰৰ কাম হ'লেও বাহিৰৰ ধুবুৰী বিলাচীপাৰাৰ কোনোবা গেষ্ট হাউচৰ ৰিপেয়াৰিং হ'লেও কোনোবা ধুবুৰী বিলাচীপাৰা গুৱাহাটীৰ কোনোবা এই ছাপ্লাই দিলেও বাহিৰৰ গুৱাহাটী দিল্লী মুম্বাই আৰু কোনোবা যোৰহাটৰ ঠিকাদাৰ সোমাই গোটেই ছিষ্টেমত চাকৰি হ'লেও বাহিৰৰ গোটেই অফিচাৰ হ'লেও বাহিৰৰ আনি পেলাই ভৰ্তি কৰাব গোটেই বস্তু যদি বাহিৰত কৰিলে বিটিআৰৰ কি পাব বিটিআৰৰ ব্যক্তিবিলাক কি পাব যিবিলাক আনএমপ্লয়মেণ্ট হৈ আছে তেখেতসকলে কি পাব ইয়াৰ কাৰণে মই আজি এই চাৰ্কল অফিচত আহি পেলাই মই আপোনালোকক অৱগত কৰিব খুজিছোঁ তেখেতৰ এপইণ্টমেণ্ট কেঞ্চেল হ'ব লাগে তেখেতে বিটিআৰৰ ব্যক্তি নহয় তেখেতৰ জইনিং কেঞ্চেল কৰিব লাগে তেখেতে কষ্ট পাব বেচেৰা যোনে আনিছে তাক আমি বিচাৰিম আৰু যোনে তেখেতৰ কাৰণে এই দৰমহা দিবলৈ প্ৰচেছ কৰি আছে নিশ্চয় তেখেতসকলে ৰিস্ক ল'ব লাগিব এইটো আমি বিচাৰ কৰি দিম আৰু আমি ইয়াৰ বাবে নিশ্চয় পদক্ষেপ ল'ম ইয়াৰ উত্তৰটো আমি দি দিম नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार अप्टिक ब्रडबेन्ड प्लान्स मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रिमिं गेमिं आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827